হেল্ল' চাওক এতিয়া মোৰ হেয়াৰ কাটটো ফিনিছ হৈ গ'ল ফ্ৰণ্টৰ পৰা খুব ধুনীয়া লাগিছে তাইক চাওক কেঁচাৰ লগত খুব ধুনীয়া লাগিছে আহিব আপোনালোকে হেয়াৰ কাট কৰিব লাগিলে অ'কে থেংক ইউ আহিলোঁ ইয়াত মানে সুদৰ্শনা বিউটি পাৰ্লাৰ আচলতে জুনু বাইদেউ বহুত হেৰি হয় অভিজ্ঞ হয় বহুত সৰুৰ পৰা আমি লগ পাইছোঁ জুনু বাইদেউক আৰু জুনু বাইদেউ মুম্বাই এনেকৈ বাহিৰত আৰু অসমৰ বাহিৰত বহুত দেশত জুনু বাইদেউ মানে ট্ৰেইনিং কৰি আহিছে চাৰ্টিফিকেট কৰি আহিছে লগতে ফেশ্বন শ্ব' ডিজাইনাৰো কৰে জুনু বাইদেউ মডেলিঙো কৰে মঞ্চত তাৰপিছত এয়া জুনু বাইদেউ কওকচোন আপুনি এইটো কি কাট দি আছে মোক হেল্ল' এভৰিৱান বহুত ব্যস্ততাৰ মাজত মই মোৰ একাডেমিত অকণমান টাইম দিম ভাবিলোঁ কাৰণ ৰঙালী বিহুৰ প্ৰাকখন এইখিনি সময়ত গোটেই মোৰ পাৰ্মানেণ্ট টাইমখিনি মোক বিচাৰে মিছ কৰে চ' বহুত কষ্টকৈ সময়খিনি দিলোঁ এয়া মোৰ ভণ্টি মানে মামনি বহু দিনৰ পৰাই মোৰ তাতে কৰে বেলেগত নকৰে চ' এডভান্স হেয়াৰ কাট এটা মই দিম ভাবিছোঁ সেইকাৰণে এতিয়া হেৰি ন ছামাৰ ছিজন চ' চুলিখিনি অকণমান চুটিকৈ কাটিম তেওঁক ভাল লাগে তেওঁ মানে ফেচৰ লগত মিলাকৈ মই এডভান্স মানে কাট এটা কৰি আহিছোঁ ঠিক আছে আৰু নিদ থাকিলে কোনোবাই যদি বিচাৰিছে মোৰ পৰা কিবা ছাৰ্ভিচ ল'বলৈ কাইলৈ আহি যাব পাৰে মই আছোঁ কালিও মই পূৰা দিনটো আছোঁ কালি পৰহি চ' মোৰ একাডেমিত মোক সেই দুদিন পাই যাব থেংক ইউ ছ' মাছ আহিব আটাইলৈকে ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আগতীয়াকৈ আৰু কণ্টেক্ট নম্বৰটো জুনু বাইদেউৰ মোৰ কণ্টেক্ট নম্বৰটো হ'ল 6002984945 থেংক ইউ